নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিবিদ অফিচিয়েল। মানে উগাটো মাৰি লৈছোঁ, কিবা এটা খাই আছিলোঁ, সেইটো কাৰণে উগাটো মাৰি লৈছোঁ। আকৌ আহিলে তাকে বিহু বুলি আপোনালোকৰ সকলোৰে শুভেচ্ছা থাকিলে, মাঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। তেন্তে সকলোৰে দিনবিলাক ভাল যাওক, আৰুনো কি ক'ম ন, তাকে আৰু মোকো তেনেকৈ আশীৰ্বাদ কৰিব দেই সকলোৱে, দিনবিলাক ভাল যাওক। মোৰ মানে বহুত দিন বেয়া চলি আছে, তেনেকুৱা কথা। বাকী আৰু মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। এইফালে গাখীৰ মানে মোৰ বাতিটো চাই মানে মোক কেনেকুৱা লাগিছে, মই ঘৰত বঙালী কাম কৰা এটা তেনেকুৱা লাগিছে নাই বাৰু? তেওঁ বাতি নাই বোলে আমাৰ, বোলে তেওঁ আমাৰ মাতাশ্ৰীয়ে কৈছে। এইফালে আমাৰ আইতা সেইজনী, আৰু এইফালে চানটো এতিয়া চাই দিয়া আমাৰ এই জলপানৰ বাতিটো বৰ সৰু লৈছে। দেখাই দিয়া জলপানৰ বাতিটো। আকৌ এইফালে দিনত কাম চাম কৰি লৈ ইভিনিং টাইমত লগৰটোৱে মই ওলাই আহিছোঁ দেই অলপ। মানে কথাটো সেনেকুৱা, ঘৰলৈ অহা বুলি ক'লে মানে ঘৰত থকা নহয় দেই, ঘৰলৈ অহা নামতহে হয়। মানে বেলেগ ক'ৰবাত ঘূৰি মেলি ফুৰা সেইবিলাকে হৈ থাকে আৰু, মানে এইবিলাক ঘৰৰ পৰা আঁতৰত থাকিলে ন তেনেকুৱাই হয় নে কি কয়। আৰু এইফালে ওলাই আহিছোঁ, ক'ত দেখিছোঁ নাই, এয়া বগেনভেলিয়া ফুল দেখিছে না, আগতে চাগে মই ভিডিঅ'ত দেখাইছোঁ, বা আলুমুড়ি আলু বাদাম তেনেকৈ খাবলৈ আহিছোঁ। ভাইটি দেখিছে নাই, সি মানে আগতে আহি আছিলেহি, তাৰপিছতহে মই আহিছোঁ। তাকে আৰু এইখনত মানে বহুত দিনৰ আগৰ পৰাই খোৱা, সেইটো মোৰ লগৰটো, সি মানে এইপিনে ঘুগুনি লৈছে আৰু আলু চপ লৈছে দেই, ময়ো তেনেকৈ আৰু ঘুগুনি লৈছোঁ। তাকে খাই লওঁ নে কি কয়। আৰু আপোনালোকে দেখি লোভ পানী পৰিছে নেকি? আৰু এইফালে খাই বৈ আহি মানে ডাইৰেক্ট ঘৰ পালোহি দেই। এইফালে দেখিলোঁ মায়ে মানে ভাত পাতি আছে, মই বোলো ভিডিঅ' এটাকে কৰি দিওঁ। মানে আজি আমাৰ খাইছোঁ দেই, সৰু সুৰাকৈ, লগৰে দুটা এটা আহিছে আৰু তেনেকৈ সেয়া চব্জি কাটি থৈছে মায়ে। আৰু এইফালে কুকুৰা আছিলে আজি বুলি আৰু বেলেগনো কি। আৰু এইফালে চাহৰ লগত খাবৰ কাৰণে মই মানে গাখীৰ লৈ আহিছিলোঁ দেই। আজি মই আকৌ গাখীৰ লৈ আহিছিলোঁ, আজি বোলে এইফালে ঘৰত গাখীৰ আছিলে, মই নাই বুলি ভাবি পিনি লৈ আহিলোঁ। মই এনেই অনা হ'ল আৰু, তথাপিও সেইটো গোটেইবোৰ গাখীৰ পেকেটটো ঢালি আনিব নাই দিলোঁ আৰু, এনেই দেখাতটো ভালেই হৈছে যেন লাগিছে নে কি কয়। আৰু এইফালে খাবৰ কাৰণে চাহটো মই বনাই দিলোঁ, মায়ে দি দিলেগৈ আৰু তাৰপিছত এইফালে মাংসটো মায়ে বনাই আছে, এয়া দেখিছে নহয়। আৰু আমাৰ আকৌ ছোৱালী নথকা ঘৰ যে, ঘৰত আকৌ দুজনী ছোৱালী আছোঁ, মানে মতা ছোৱালী আমি দুটা দেই। আকৌ এইফালে মানে বনি আছে মাছৰ লগত তেনেকৈ, আৰু বন্ধাকবি চন্ধাকবি দি মানে জ্বলা চব্জি এটা বনি আছে দেই। ফাইনেলি আমাৰ খানাটো হৈ গ'ল, সেয়া দেখিছে নহয়, ৰাইজবিলাক বহি আছে, মোৰ লগৰো আছে, ভাইটিৰ লগৰো আছে, তেনেকৈ ৰাইহঁতৰ ছোৱালীজনী আছে, তেনেকৈ আৰু বেলেগ মানুহ মতা নাই, ঘৰৰ মানুহে চব। বাৰু তেনেকৈ খানাটো হৈ গ'ল, সকলোৱে বহিলে, আমি তেতিয়াহ'লে খাই বৈ লওঁ। আৰু আপোনালোকে চাওক মোৰ ভিডিঅ'টি। আৰু এইফালে সকলোৱে খোৱা বোৱা হৈ গ'ল, আৰু লাষ্টত ভাইটি মই ভণ্টি তেনেকৈ আৰু আছোঁ জুই ফুৱাই। বাৰু ভিডিঅ'টো ইয়াতে সমাপ্ত